নমস্কাৰ চম্পাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নিমকি ৰেচিপি। আহক আমি ষ্টাৰ্ট কৰোঁ। নিমকি বনাবলৈ আমাক বহুত বেছি উপকৰণৰ প্ৰয়োজন নহয়। নিমকি বনাবলৈ অকল আমাক লাগিব ময়দা, কলা জিৰা, পৰিমাণ মতে নিমখ আৰু তেল। মই সৰিয়হৰ তেল ইউজ কৰিম, আপোনালোকে ৰিফাইন অইলো ইউজ কৰিব পাৰে। বাউল এটা লৈ লৈছোঁ। প্ৰথমে ইয়াতে ময়দাখিনি দিম। মই ইয়াতে এবাটি ময়দা লৈছোঁ। তাৰ পিছত নিমখখিনি পৰিমাণ মতে দিব। অলপ মিহলাম। তাৰ পিছত কলা জিৰাখিনি দি দিম। নিমখখিনি মই ভালকৈ মিহলাই লৈছোঁ ময়দাৰ লগত। এতিয়া মই ইয়াতে সৰিয়হৰ তেল দি দিম। 3 চামুচ পৰিমাণৰ সৰিয়হৰ তেল দিম মই ইয়াতে। আৰু ভালকৈ মিহলাম। মই গোটেইখিনি উপকৰণ ভালকৈ মিহলাই লৈছোঁ। এতিয়া অলপ অলপ পানী দি মই ময়দাখিনি মঠি ল'ম। এনেকৈ এটা ডো বনাই ল'ম আৰু এইটো 15 মিনিট সময় মই ঢাকি থৈ দিম। তাৰ পিছতহে বনাম। 15 মিনিট ঢাকি থোৱাৰ পিছত মই এনেকৈ এটা গোল্লা লৈ লৈছোঁ। এতিয়া বেলিম মই। এনেকৈ পাতলকৈ বেলি লৈছোঁ মই। এতিয়া নিমকিৰ শ্বেপত কাটি ল'ম। মই এনেকৈ সৰু সৰু শ্বেপত কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ শ্বেপতো কাটিব পাৰে। একচুৱেলি সৰু শ্বেপত কাটিলে দেখিবলৈ ধুনীয়া হয়। মই এনেকৈ গোটেইখিনি সৰু সৰু শ্বেপত কাটি ল'ম, তাৰপিছত ভাজিম। তেল গৰম হৈ গৈছে। মই লো ফ্লেমত ৰাখি এতিয়া নিমকিবিলাক ইয়াতে দি দিম। গেছটো একদম লো ফ্লেমত ৰাখিছোঁ। হৈ গৈছে। এনেকুৱা গোল্ডেন কালাৰ হ'লে উঠাই আনিম। আজিৰ এই ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।